সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ। আজি মই কৰিব ওলাইছোঁ মোৰ মৰমৰ ভাগিনজনীক ফটোশ্বুট। জানেই নহয় আৰু সৰু বাচ্ছাবিলাকক এনেকৈ কাপোৰ পিন্ধাটো কিমান বেছি সহজ কাম। তো এই সহজ কামভাগ কৰোঁতে মোৰ আধা ঘণ্টামান লাগিল আৰু ইফালে মই নাচি কৰিছোঁ দেখিছে, তাইও নাচি লাগি আছে। আমাৰ নাচনীয়ে পিছে নাচি বাগৰি গৈছে দেই। ফাইনেলি পিন্ধাই মেলি কমপ্লিট কৰিলোঁ এইজনী নাচনীজনী। ইয়াৰ পিছত গ'লোঁ ফটো উঠাবলৈ। ইয়াতো এখন যুদ্ধ আৰু নিপিন্ধে তাই গামখাৰু, বহুত জোৰ কৰি পিন্ধাইছোঁ। এই ঢোলটো দেখি বাৰু অলপ মনটো ভাল লাগিছে, তাই নাচো লাগিছে। ইফালে গৰুজনীকো মাতি আছে আহ বোলে ফটোশ্বুট কৰোঁ। তাৰপিছত আকৌ সেই একেখনেই চশমা পিন্ধাৰ লগতো অশান্তি। মোমাইকে ঢোল বজোৱা শিকাই আছে, তাইৰ মনটো অলপ গৈছে আৰু ঢোলটো এপাক বজাই চাবলৈ। তাৰপিছত ভাবিছে আৰু মই এবাৰ ট্ৰাই কৰোঁ। এয়া আমাৰ নাচনীজনী ঢোলৰ সৈতে। মোৰ অন্য ভিডিঅ'বোৰত ইমান বেছি মৰম দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ থাকিল। আগলৈও এনেকৈ মৰম দি যাব বুলি আশা থাকিল। বাই।